哎呦我的妈！ তো নমস্কাৰ প্ৰিয় বন্ধুসকল, কি খবৰ? মোৰতো সদায় নিচিনাকৈ স্বাগতম জনাইছোঁ নৈতা ৰষ্ট ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে নাৰ্ভাছ মানে গাইছ, আজি ৰষ্ট কৰিবলৈ গৈ আছোঁ মানে ফেচবুকৰ পোষ্ট গাইছ। আৰু ভিডিঅ'টো মানে মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, কোনো যাতে কাট কাটি নলয়। তেনেহ'লে মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ ভগৱানৰ নাম লৈ। কি কম আৰু, আজিকালি চব এইবোৰ চলে মানে গাইছ। আমাৰ অসমো ডুবি যাই আছে আমেৰিকাৰ দৰে। ইমান ভাল ভাল চলা পেণ্ট থাকে আৰু এইবোৰ আৰু কিয় পিন্ধি আছ তই দাদা? তই কেলা দেখাততো বহুত ভাল যেন লাগে, তই সি কিয় ইমান ধৰা বুলি প্ৰমাণ দিয়া? I got broads in Atlanta, just to the lean the family, credit cards in the scammers, hitting the licks in the bank, legacies. মক্কেলে আৰু আছে চাই এনেকা ফটো পগলা। I am boyfriend. আৰু গাইছ তলত চাওক, তলত আই এম কমেণ্ট লিখা আছে যেন তাৰ নিজৰ খানি গাৰ্লফ্ৰেণ্ড আছে, আমাৰ বেলেগৰ নাই। আৰু আমাৰতো गजब बेइज्जती है। আৰু গাইছ এইটো মানে কি, এইটো যি খালি ফটো দি থাকা, এইটো চা কেলা এইগিলা ছোৱালী এইগিলা ক'ৰ পৰা যে এনেকা শিকি আহে না, কচোন ইয়াক কি বুলি ক'ম? মই ভাবা মতেতো মই ৰে और अभी तो रुको, क्लाइमैक्स अभी बाकी है। असंभव असंभव असंभव। মানে গাইছ ছ'চিয়েল মিডিয়াত দেখোন কি চলি আছে এইবোৰ, মানে মোৰ এইবোৰ দেখি বহুত খং উঠি যায় কেলা। আৰু এনেকুৱা মানুহবোৰকহে কোৱা হয় আৰু ফেচবুকত পোষ্ট দিয়া এটা আছে, মানে একাউণ্টৰ নাম হ'ল আহি মেইন। আৰু তাতে মই কিছুমান বহুতে দেখা পাইছোঁ, আৰু এই কিবা আমাৰ জনপ্ৰিয় ইউটিউবাৰ পাখি ৰাজবংশীৰ এই যে চাই ল হাঁহি মেইন। কাৰ কাৰ চাব মন আছে কোৱা, মই দিয়া নাই দেই। সুহাগ ৰাতৰ ব্লগ এটা পাম বুলি আশা কৰিলোঁ। তো গাইছ কেনেকুৱা যে ছোৱালী দেখা পোৱা না, থাইছ কেলা। তো গাইছ ভিডিঅ'টো এইখিনিলৈকে আপোনালোকে চাই কেনে পালে, যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবি আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বজাত দিবলৈ পাহৰি নাযাবি। ৰ'ব গাইছ, আৰু মোৰ ভিডিঅ'ত কিয় লাইক নিদিয়ে? প্লিজ লাইক এটা দি যাব, আৰু গাইছ যিমান পাৰা শ্বেয়াৰ কৰিব। তো গাইছ তেনেহ'লে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই।